সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ মই দিল্লী আৰু আজি মই ছুটি শেষ হ'ল, সেয়েহে যামগৈ দিল্লী। তেতিয়াহ'লে বলক এতিয়া ওলালোঁ, বাই। আৰু এতিয়া যামগৈ আমি পিলপিলিত, যিহেতু ট্ৰেইন ষ্টেচন যাম, প্ৰথমতে ট্ৰেইনত যাম, সেয়েহে ওলালোঁ পিলপিলিত। আৰু এতিয়া আমি মাৰ ঘৰত সোমিলোঁ আহোঁতে, এয়া মোৰ মা, এয়া ভাইটি, আৰু এতিয়া যামগৈ। আৰু এয়া ভাইটিয়ে মাতি আছে টিকলুক, টিকু বুলি, কাৰণ মই যাম ন, সেইকাৰণে তাক এইবাৰ মাতিছে। আৰু এতিয়া যামগৈ মই দিল্লীত, ওলালোঁ, বাই বাই মাম্মী। আৰু এয়া মোৰ হাজবেণ্ড আহিছে, তামোল ভৰাইছোঁ দেই মুখত। আৰু এয়া মই যামগৈ দিল্লী। আৰু এয়া পিলপিলিত উঠিলোঁ আৰু ট্ৰেইন ষ্টেচন বুলি ওলালোঁ। এয়া মোৰ মণিপুৰ হয় আৰু এয়া মোৰ ভাইটি। পাই গ'লোঁ আমি ট্ৰেইন ষ্টেচন। আৰু মোৰ ভাইটি আৰু মোৰ হাজবেণ্ডে থ'বলৈ যাব, সেয়েহে এয়া মোৰ হাজবেণ্ড পিলপিলিক পইচা দি আছে। আৰু আমাৰ ইয়াৰ পৰা গুৱাহাটী বহুত দূৰ হয়, সেয়েহে আমি আজি ট্ৰেইনত যাম। আৰু আপোনালোককো দেখাই আছোঁ মোৰ জাৰ্ণি গুৱাহাটী টু দিল্লী কেনেকৈ যাওঁ, চাই থাকক ভিডিঅ'টো। আৰু এয়া মই উঠিলোঁ এতিয়া অভাৰব্ৰিজত, সেইপাৰে যাব লাগে বোলে, সেইবাবে সিপাৰে যামগৈ। ব্ৰিজত উঠিলোঁ আৰু এয়া ট্ৰেইন ষ্টেচন, এতিয়া যামগৈ আমি দোনো ভাইয়া অৰ মে। এইখন হৈছে ট্ৰেইন লাইন, ইয়াত ট্ৰেইন এইফালে আহিব। আৰু এয়া হাজবেণ্ড চাওক কেনেকুৱা, এইফালে চোৱা, এইফালে বাই বাই। আৰু এয়া দোনো, আমি দুয়োজনে গৈ আছোঁ দেই, চাই থাকক ভিডিঅ'টো। আৰু সেইফালে মানুহৰ ভিৰ, ট্ৰেইনত যাব, সেয়েহে ভিৰ হৈছে। আৰু শুনিছোঁ ইণ্টাৰভিউ আছে গুৱাহাটীত, সেয়েহে আজি বেছি মানুহ হৈছে। এইফালে মানুহ বহি আছে। আৰু এয়া মোৰ হাজবেণ্ড মোৰ চিন্তাত যাব বুলি, ৱাইফ নহয় চিন্তাত নহয়, এইফালে মোবাইল চাই আছে। আৰু এয়া ভাইয়া। আৰু এতিয়া যামগৈ ট্ৰেইনখন আহিলে। আৰু এতিয়া ট্ৰেইনখন আহিলে আৰু ট্ৰেইনত বহি ল'লোঁ দুয়োজনে। এয়া মোৰ হাজবেণ্ড খালী মোবাইল চাই থাকে, ভগৱান কি হ'ব। আৰু এয়া যোৱাৰ চিন্তাত যামগৈ, ঘৰখন এৰি যাব মন নাযায়, তথাপিও যাবই লাগিব। যদিও যাব মন নাযায়, তথাপিও জীৱনটোচোন বাধ্যতামূলক নিচিনাই হৈ গ'ল, চৰকাৰৰ ওপৰতে এৰি দিছোঁ সকলো, সেয়েহে গৈ আছোঁ এতিয়া। আৰু এনেকৈয়ে গৈ থাকিব লাগিব, আহি থাকিব লাগিব, সেয়েহে আৰু কথাবোৰ বাদ দি যাবলৈ ওলালোঁ। আৰু এইফালে চোৱা কি ধুনীয়া সৌন্দৰ্য, এটি ট্ৰেইনৰ পৰা লৈ ল'লোঁ, এয়া ধুনীয়া সৌন্দৰ্য। আৰু এতিয়া গৈ আছোঁ। আৰু এয়া মোৰ ভাইটি কি যে চাই আছে, মানে সেইখিনি সময়ত এটা ভিডিঅ' কৰি দিলোঁ দেই। এতিয়া আহিলে জালমুড়ি, এতিয়া জালমুড়ি খাম। আৰু ট্ৰেইনত গ'লে জালমুড়ি খোৱাৰ মজাই বেলেগ, সেয়েহে জালমুড়ি খোৱাৰ পাছত এতিয়া এয়াৰপৰ্ট বুলি গৈ আছোঁ। আৰু এয়া গৈ ব্ৰহ্মপুত্ৰ নদী পালোঁ। এইখন হৈছে অসমৰ বৃহত্তম নদী ব্ৰহ্মপুত্ৰ। আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গৈ আছোঁ মই। আৰু এতিয়া গৈ এতিয়া নামিবৰ সময় হ'ল, ষ্টেচন পালোঁহে। আৰু এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ। আৰু নমাৰ পিছত গৈ আছোঁ হাজবেণ্ড, আৰু এতিয়া মই গৈ আছোঁ দেই, গৈ পাই দেখাই আছোঁ। আৰু এয়া হৈছে গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু এতিয়া আমি ৰেলৱে ষ্টেচনৰ পৰা ওলাই এয়া আমি এতিয়া বাছত যাম এয়াৰপৰ্টলৈকে। আৰু এয়া আমি বাছ ৰখি আছোঁ, বাছ অহা নাই, সেয়েহে অকণমান ৰখিব লাগিব। আৰু ৰখি আছোঁ, সেইখন বাছখন আহিলে আৰু এতিয়া বাছত উঠিমগৈ। আৰু এতিয়া বাছত উঠিলোঁ, বাছখনত উঠি লওঁ। আৰু এতিয়া বাছত উঠাৰ পিছতে হাজবেণ্ড আৰু মই বহিলোঁ দুয়োজনে, বৰকৈ বেয়া লাগিছে দেই। এয়া চাওকচোন কেনেকুৱা কৰিছে মোৰ হাজবেণ্ডটো, বেচেৰা। এৰি যামগৈ, কি কৰিম, যাবই লাগিব যিহেতু। আৰু এয়া গৈ আছোঁ আমি এয়াৰপৰ্ট বুলি বাছেৰে। এতিয়া গৈ আমি এয়াৰপৰ্ট পালোঁহি, এয়াৰপৰ্ট গুৱাহাটী এয়াৰপৰ্ট বৰঝাৰ। আৰু পালোঁ যিহেতু এতিয়া গৈ আছোঁ, ভাইটি আৰু মই গৈ আছোঁ। আৰু এইফালে হাজবেণ্ড আছে, ৰ'ব, এইফালে হাজবেণ্ডক দেখাই আছে, এয়া হাজবেণ্ড মোৰ, কি চাই আছেনো এইফালে।
আৰু এতিয়া এয়া আৰু এতিয়া ভিতৰত সোমাবৰ সময় হ'ল, সেয়েহে ভিতৰত সোমাই দেখাই আছে। এয়া হৈছে ভিতৰত সোমাই দৃশ্য, মানুহৰ ভিৰ। আৰু এতিয়া বৰ্ডিঙৰ সময় হৈছে, সেয়েহে এয়া লাইন পাতিছোঁ। বৰ্ডিং এয়া চাওক, দিল্লী যাবৰ সময় হ'ল, এতিয়া লাইন পাতিছোঁ বৰ্ডিঙৰ কাৰণে। এতিয়া সেইফালে ফ্লাইটখন, এইখন ফ্লাইটতে যাম আৰু এতিয়া গৈ আছোঁ, গৈ পাই দেখাই আছোঁ। আৰু এতিয়া সময় হৈছে 4:12 হৈছে আৰু মোৰ ফ্লাইটখন আছে 4:30টাত, গতিকে 4:30টাত মুভ কৰিব। এতিয়া ফ্লাইটখনত বহি লওঁ আৰু এইফালে লাইন পাতিছে, বহুত দীঘল লাইন। গৈ আছোঁ, এতিয়া ফ্লাইটখনত বহি লওঁ আগত, তাৰপিছত দেখাই আছোঁ। আৰু এতিয়া মই মোৰ ছিটত বহি ল'লোঁ। সেয়া চাওক, মোৰ আজিও কিন্তু মোৰ উইণ্ড' ছিটত পাইছোঁ। আৰু এতিয়া ছিটত বহি ল'লোঁ, সেয়েহে এইফালে বাহিৰ পিনে একো দেখা নাযায়, সেয়েহে ভিতৰ পিনে দেখাই দিছোঁ। সেইফালে ভিতৰ পিনে আৰু এইফালে মই, এইফালে বাহিৰৰ পিনে এইবোৰ ফ্লাইট ৰখি আছে। আৰু এতিয়া আমি যাম যাত্ৰা আৰম্ভ, গুৱাহাটী টু দিল্লী। আৰু আহি এতিয়া নুমিবৰ সময় হ'ল। এয়া সকলোৱে নুমিবৰ কাৰণে অপেক্ষা। আৰু এতিয়া অপেক্ষাৰ অন্তত আহি পালোঁ। এতিয়া ফ্লাইটৰ পৰা নুমাৰ পিছত বাছত বহিলোঁ। সেইফালে বাহিৰফালে এতিয়ালৈকে নুমোৱা হোৱা নাই ফ্লাইটৰ পৰা, আৰু নুমি আছে। আৰু সকলোৱে অহাৰ পাছত এতিয়া আমি গৈ আছোঁ বেগ ল'বলৈ। আৰু এইফালে মোৰ বেগখনো আহি আছে। সেইখন মোৰ বেগখন আজি ফাৰ্ষ্ট আহিলে, সেয়েহে মই সোনকালে পাই গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। আৰু আজিলৈ আহিলোঁ, বাই বাই।